টাংলাই শ্ৰুপটাং নিয়ৰৰ অন্নপ্ৰাশন অনুষ্ঠানটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত কিছুমান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইফালে কাজল বাইকৰ লগত আকৌ খেলি খেলি নিয়ৰৰ ভাগৰ লাগিলে আৰু টোপনি গ'ল। দিনটোত প্ৰায় তাই শুইয়ে থাকে। মাকে সেই সময়তে ভাবিলে যে ফুডটো দি লওঁ, নহ'লে সাৰ পাই থাকিলে তাই পাতি নিদিয়ে। মোৰ দায়িত্ব এইটোৱে আৰু তাইক গৈ পিনে লৈ থকা আৰু ফোনটো লৈ তাইৰ যিখিনি মেমৰি যদি স্পেচিয়েল ডে' হয় সেইখিনি ধৰি ৰখা। এইফালে নিজেও ৰেডি হৈ ল'লোঁ, যিহেতুকে নিয়মটো আৰম্ভ হ'ব হৈছিলেই। আৰু ভাবিলোঁ নিয়ৰকো অকণমান দেখাই দিওঁ। তাইক ৰাইচ চেৰিমনিটো কৰিবৰ কাৰণে ৰেডি কৰি দিলে মাকে। আৰু খুব বেছি এক্সাইটেড, মানে কি হয়, তাই ভাত যদি আমি ঘৰৰ মানুহবিলাকে খাই থাকোঁ খুব চাই থাকে আৰু খাবলৈ ইচ্ছা কৰে। সেইকাৰণে সোনকালে যিমান পাৰোঁ আমি অনুষ্ঠানটো পাতিবলৈ বিচাৰিলোঁ। আৰু এইফালে আমাৰ নিয়ৰৰ এনাইক দেই, মানে মোৰ মা আহিয়েই নিয়ৰক অকণমান কোচত লৈ লৈছে। বেবি অ বেবি অ বেবি, আজি মামা খাবা নি? অ মামা খাবা নি আজি? আজি মামা খাবা? অ মামা খাবা? খাবা দেই, আঙুলি খাব নালাগে, আজি মামা খাবা। এই মামা খাবা। আৰু আমাৰ নিয়ৰক খুৱাবৰ বাবে সকলোখিনি বস্তু এনেকৈ মামীহঁতে যোগাৰ কৰি লৈছে। তাকে অকণমান ভাবিলোঁ আপোনালোকক দেখাওঁ। আঙুলিটো লগাই দিলে, আঙুলিটো লগাই এবার ফুসফুস আকৌ আঙুলিটো লগাই লগাই নি বহুত আছে, মই বহুত কেটে দেখিছোঁ। মাছতো আঙুলিটো লগাই পিনি এনেই
খাবলৈ গৈছে খাব পৰা কণী থাকি গৈছে নিমখো পাইছে মিঠাও পাইছে মোমায়েকে খুৱাই দিয়াৰ পৰা আদি কৰি প্ৰত্যেকেই যেনেকৈ খুৱাইছে তাই ধুনীয়াকৈ মুখখন মেলি মেলি খাইছে। আচলতে তাই চামুচখনলৈ বেছি হেঁপাহ আকৌ দেই খোৱাতকৈ। নিয়ৰৰ এই অন্নপ্ৰাশন অনুষ্ঠানটোৰ লগতে নিয়ৰৰ দেউতাকৰ জন্মদিনো আছিলে, গতিকে দুয়োটা অনুষ্ঠান একেলগে পতা হ'ল। সোনা আৰু মই ক'ত যাম এতিয়া? মোক থ'ব যাবা নেকি নিয়ৰ বেটি? নিয়ৰ বেটি মোক থ'ব যাবা? মোক থ'ব যাবা? পিছুৱা হি 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 চু চু চু। আৰু এইফালে আমি গোটেইকেইজনী লগ লাগি মাহীক থ'বলৈ বুলি ওলালোঁ। যিহেতু বা আৰু মাহীহঁতৰ ঘৰ একেবাৰে ওচৰতেই বুলি ক'ব পাৰি। আৰু মাহীহঁতৰ ঘৰত আকৌ কুকুৰটো আছে, ইমান বেছি মৰম লগাই। মই নিয়ৰৰ লগত যিকেইটা ভিডিঅ' বনাইছোঁ প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে নিয়ৰৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্ত মোৰ কাৰণে বহুত বেছি স্পেচিয়েল, কাৰণ তাইৰ ঘৰ হৈছে বেলেগত আৰু মোৰ ঘৰ হৈছে বেলেগত। আৰু কেতিয়াবাহে যিহেতু লগ পোৱা যায়, এনেকৈ পিছদিনাখন তাইক অকণমান সময় দিলোঁ আৰু ময়ো এই সময়খিনি খুব উপভোগ কৰিলোঁ। মাহীকো থ'ব গ'লোঁ, বহুত নৰ্মৰত সকলোকে লগ পালোঁ, বহুত বেছি ভাল লাগিলে। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এনেকৈ মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই থাকিম। আজিলৈ আহিছোঁ, বাই।